ইয়াত এখন পথাৰ আছিল। ঢল পোৱাতে পথাৰলৈ বুলি লোৰ মৰা পিতাই আৰু পথাৰলৈ যাব নালাগে, কিয়নো পথাৰ আজি অতীত হ'ল। মূৰ দাঙিবলৈ সময় নোপোৱা পিতাইৰ পথাৰ এতিয়া চহকী মানুহৰ দেৱালত ওলমি ৰ'ল। 18x24 নাইবা 24x36 ইঞ্চিত। হয়, ইয়াত এখন পথাৰ আছিল। এসময়ত শাওনৰ ব্যস্ত হালোৱা ৰোৱনীৰ গাত পথাৰৰ কেঁচা মাটিৰ গোন্ধ আৰু আঘোণৰ সোণোৱালী ধাননিৰ লয়লাস ভংগীমা এতিয়া অতীত হ'ল। পথাৰৰ নৰা উভালি চিকুনাই গাঁৱৰ চেমনীয়াসকলৰ ধেমালিও আজি অতীত হ'ল। পথাৰ গুচি ডাঙৰ ডাঙৰ ফেক্টৰী অট্টালিকা হ'ল। পিতাইৰ তাহানিৰ সেই বৰ ৰঙা সৰু ৰঙা বলধ সাজি সাধুকথাৰ বাঘজৰী, নাঙল যুঁৱলি বিৰিয়া চৌকেশৰ সামগ্ৰী। আমি সৰুতে পঢ়া শুৱনি আমাৰ ধাননি পথাৰ ধানেৰে উপচি পৰে, শুৱনি নদীৰ পানী ভৰা ঘাট মুদৈয়ে বেপাৰ কৰে। এৰা কি যে হ'ল, এই সকলোবোৰ অতীত হ'ল। গাঁৱৰ পথাৰ গুচি বাইলেন হ'ল। যদি আপুনি পথাৰ চাব বিচাৰে তেনেহলে যাব লাগিব লণ্ডন অথবা ডাঙৰ ডাঙৰ দেশৰ মিউজিয়াম, নাইবা যাব লাগিব চহকী মানুহৰ ঘৰৰ ভিতৰত, কিয়নো তাতেই আছে আমাৰ পথাৰৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত।